Hey guys, good morning. মই pronashmita আপোনালোকক পুনৰবাৰ মই এটা ভিডিঅ' সৈতে স্বাগতম জনালো। আজি হৈছে সৰস্বতী পূজা আৰু মই ভাবিছো সৰস্বতী পূজা ৰাতিপুৱাৰ পৰা ব্লগ এটা ষ্টাৰ্ট কৰি দিওঁ আৰু আপোনালোকে জনাব কেনেকুৱা পালে শেষত। আৰু এতিয়া 9টা মান বাজিছে, মই গা পা ধুই আহিছো। বতৰটো বেয়া আজি, একদম ৰ'দ অকণমান ওলাইছে আকৌ গুচি গৈছে, তেনেকুৱা হৈ আছে। কালিতো গোটেই দিনটো বৰষুণ দিছে, ৰাতিটো বৰষুণ দিছে। মই ভাবিছোঁ সৰস্বতী পূজাত নাযাওঁ আৰু এবাৰ এনেই গৈ পেলাই ধূপ চাকি জ্বলাই থৈ আহিমগৈ। কিন্তু চাদৰ মেখেলা পিন্ধি যোৱা কথা কালিলৈকে নাছিলে। আমাৰ লগৰবোৰ আৰু মই চবেই পাতিলোঁ যে আমি নাযাওঁ, কুৰ্তি পিন্ধি গৈয়ে ধূপ চাকি জ্বলাই থৈ আহিম। কিন্তু আজি দেখিছোঁ বতৰটো ভাল কৰিছে, বৰষুণ চৰষুণ নাই, কিন্তু মানে অকণমান ডাৱৰীয়া কৰি আছে, আকৌ ৰ'দো দিছে। সেইটো কাৰণে যাম বুলি ভাবিছোঁ। মই দুইটা গা পা ধুই আজৰি, দুইটা এটা স্কুললৈ যাম। স্কুলত ধূপ চাকি জ্বলামগৈ। মানে শিক্ষা জীৱনৰ আৰম্ভণি স্কুলৰ পৰাই যেতিয়া কৰিছোঁ, স্কুলতে প্ৰথমতে ধূপ চাকি জ্বলোৱাটো মানে জ্বলাব লাগে আৰু মই ভাবোঁ। আৰু সদায় স্কুলতে জ্বলাওঁগৈ প্ৰতি বছৰে ধূপ চাকি, সেইবাবে এবাৰো স্কুলতে জ্বলামগৈ। আৰু মানে মেখেলা চাদৰ পিন্ধাৰ আগত গা পা ধুই মেলি স্কুলত ধূপ চাকি জ্বলাই থৈ আহোঁগৈ, তাৰ পাছতহে মেখেলা চাদৰ পিন্ধোঁ। আৰু আজিও সেয়াই হ'ব। আৰু আপোনালোকে চাই থাকিব শেষলৈকে ব্লগটো, আৰু শেষত কেনেকুৱা পায় জনাবলৈ নাপাহৰিব। ঠিক আছে, তেতিয়াহ'লে আজি ব্লগটো ষ্টাৰ্ট কৰোঁ আহক। এইখনেই হয় মোৰ সৰুকালৰ স্কুলখন। ইয়াতেই মই KG 1ৰ পৰা 10লৈকে পঢ়িছিলোঁ আৰু সেইবাবে ধূপ চাকি জ্বলাবলৈ আহিলোঁ, সুমন আৰু মই। আপোনালোকে চাই থাকক সম্পূৰ্ণকৈ ব্লগটো। ধূপ চাকি জ্বলালোঁ আৰু এতিয়া বাইদেউহঁতে প্ৰাৰ্থনা কৰিব। আমি অকণমান দেৰি ৰৈ দিবলৈ কৈছে, প্ৰসাদ খাই যাব কৈছে। সেইটো কাৰণে প্ৰাৰ্থনা কৰি লওক আৰু যাবলৈ বেয়া হৈছে ঘৰলৈ। এতিয়া চবেই ৰৈ দিবলৈ কৈছে কাৰণে তাৰপিছত আমি ঘৰলৈ যাম আৰু ওলাম। চাই থাকক দেই ব্লগটো। আমি সৰস্বতী পূজাটো একেলগে চাওঁ। এগৰাকী সুন্দৰী আৰু আমি চবেই মায়ে বৈ দিয়া কাপোৰ পিন্ধিছোঁ। এতিয়া আমি দুইজনী গৈ আছোঁ যোৰহাট টাউন, আৰু তাতে খাম আৰু ফটো চটো মাৰিম। আপোনালোকে চাই থাকক শেষলৈকে, তেতিয়াহে গম পাব ক'ত কি কৰিলোঁ। ইয়াত আমি ফটোকে মাৰিবলৈ আহিছোঁ আৰু ৰাজবাপুৰী আমি এজনীয়ে ফটোকে মাৰিবলৈ আহিছোঁ আৰু তাৰপিছত কিবা এটা খাম আৰু খাই পেলাই ঘৰলৈ যাম। সৰস্বতী পূজাই মনেই নাই সঁচাকৈ মোৰ আছে সেইদিনা মোৰ ফটো মাৰিবলৈ মন আছে। কাপোৰযোৰ নতুন যে প্ৰথম অপেনিং মই অপেনিং কৰিছোঁ কাপোৰযোৰ। একো মাকে বৈ দিছে, মায়ে বৈ দিছে। ফটোটোকে ইমান নামাৰিলে কেনেকৈ, ইমান কষ্টকৈ বৈ দিছে জানো। মই মানুহজনী সৰস্বতী পূজালৈ বৈ দিছে দুযোৰ। কিমান মানুহো আছে। এতিয়া আমি আছোঁ ৰাজমাও পুখুৰীত, আৰু যোৰহাটৰখিনিয়ে হয়তো চিনি পাবই ৰাজমাও পুখুৰী। আৰু ইয়াতে বহুত ল'ৰা ছোৱালী আছে, বহুত ভিৰ হৈ আছে। ইয়াতে ফটো চটো মাৰিবৰ কাৰণে আহে। আৰু এয়া ফটো চলি আছে, ইজনী সিজনীক ফটো পূৰা মৰামৰি হৈ আছে। সৰস্বতী পূজা বুলি ক'লে দুখনমান ফটোটো মাৰিবই লাগিব ন। আৰু মোক কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব, আৰু মায়ে বৈ দিয়া কাপোৰযোৰ বিশেষকৈ কেনেকুৱা লাগিছে আপোনালোকে ক'ব দেই।
ক'ত আছা ক'ত আছা আমি ইয়াত বহুত দেৰি খাবলৈ সোমাইছিলোঁ 2টামান বজাত আমি খাবৰ কাৰণে আহিলোঁ ইয়াতে ৰেষ্টুৰেণ্টবিলাক বহুত ভিৰ হৈ থাকে আৰু ৰাতিপুৱা একো নোখোৱাকৈ আহিলোঁ সেইবাবে বহুত বেছি ভোক লাগিছিলে বতৰটো বেয়া কৰি আহিছে সোনকালে ঘৰলৈ যাবলৈ লাগে হে গাইজ এই জাষ্ট ঘৰ পালোহি আৰু ঘৰ পাই ভাবিলোঁ ব্লগটো সামৰি দিওঁ আৰু ব্লগটো সৰুৱে হ'ল আপোনালোকক অলপমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ আজি সৰস্বতী পূজাৰ দিনটো বতৰ বহুত বেছি বেয়া কৰি আহিছে আন্ধাৰ হৈ গ'ল আৰু এতিয়া 3টামানেই বাজিছে কিন্তু বহুত আন্ধাৰ নিচিনা হৈ গ'ল আৰু যেনে তেনে ঘৰ পালোহি বৰষুণৰ আগতেই আজি ব্লগটো ইমানতে সামৰণি মাৰো আপোনালোকে চাই কেনেকুৱা পালে জনাব নতুনসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে আজিলৈ আহোঁ বাই বাই আৰু শেষত ফটো দুখনকৈ লগাই দিছোঁ সৰস্বতী পূজাৰ 2022ৰ স্মৃতি বুলি